আমি বিচাৰিছোঁ যে বড়োলেণ্ডৰ শান্তি অহাৰ পিছত এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখিনি প্ৰগ্ৰাম আজি সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে দুখীয়া ৰাইজৰ কাৰণে খেতিয়কৰ কাৰণে মহিলাৰ কাৰণে দিছে এই প্ৰগ্ৰামবিলাক আমাৰ ইয়াত ভালকৈ ইউজ হ'ব লাগে ইয়াৰ বেনিফিটটো পাব লাগে সেকেন্ড হল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও বহুতখিনি স্কিম দিছে এই স্কিমবিলাক আমাৰ অঞ্চলত ভালকৈ ৰূপায়ণ হ'ব লাগে ইয়াৰ প্ৰফিটটো বেনিফিটটো সবে পাব লাগে আৰু আমি বিটিআৰ চৰকাৰখনেও চাৰিটা বছৰত প্ৰায় 4 লাখতকৈ অধিক খেতিয়কসকলক আমি সহায় কৰিলোঁ আমি থুলমূল হিচাপ কৰিব লাগিলে 2.5 লাখতকৈ অধিক বিভিন্ন মহিলা সংস্থাবিলাকত আমি হেল্প কৰিলোঁ যুৱকসকলক আমি বিভিন্ন আঁচনি দিলোঁ এই গোটেই আঁচনিবিলাক আমি বিচাৰিছোঁ যে ভালকৈ ৰূপায়ণ হওক আৰু আমি এতিয়া 30-40 বছৰ বড়োলেণ্ডৰ ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ অহাৰ পিছত আজি যে শান্তিৰ পৰিৱেশ আহিল ইয়াৰ যিখিনি সুবিধা বা ইয়াৰ যিখিনি বেনিফিট সেইটো লৈ পেলাই আমি অৰ্থনীতি আৰু শিক্ষাৰ জাগৰণটো আগুৱাই নিব লাগে তো ইয়াৰ কাৰণে আমি সবকে সজাগতা কৰি আছোঁ সবকে কথাটো জনাই আছোঁ চৰকাৰৰ এইটো দায়িত্ব যে আমি কিবা এটা পলিচি লৈছোঁ পইচা ৰিলিজ কৰি দিছোঁ ফাণ্ড দিছোঁ এইখিনিয়ে যথেষ্ট নহয় আমাৰ নাগৰিকসকলৰ লগত আমাৰ সম্বন্ধটো ভাল থাকিব লাগিব আৰু চৰকাৰৰ যিটো চিন্তা এই চিন্তাটো ৰাইজক জনাব লাগিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিকশিত দেশ গঢ়িব বিচাৰিছে এইটো সৰু কথা নহয় বিশ্বৰ ভিতৰত ভাৰতবৰ্ষখন এটা বিকশিত দেশ গঢ়িব বিচাৰিছে চতুৰ্থ অৰ্থনীতিত আছে এতিয়া তৃতীয় অৰ্থনীতিত যাব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেশৰ ভিতৰতে অসমখন এটা উন্নত ৰাজ্য হিচাপে উন্নত ৰাজ্য শাৰীত আনিব বিচাৰিছে সো উন্নত ৰাজ্য হিচাপে যেটা গঢ়িব বিচাৰিছে বহুতখিনি আঁচনি লৈছে তেনেহ'লে বিটিসি কাউন্সিলটো আজি 10টা কাউন্সিলৰ ভিতৰত আমি প্ৰথম কাউন্সিল যোনে নেকি বহুত নতুন কাম কৰিছোঁ লেণ্ড ডকুমেণ্ট ডিজিটাইজ কৰিলোঁ দুনিয়াৰ যিখিনি চাকৰি আছে এইটো ট্ৰেন্সপাৰেণ্ট কৰিলোঁ চাকৰি দিয়াত ৰুৰেল ডেভেলপমেণ্টৰ লাই পেলাই শিক্ষা অনুষ্ঠানবিলাকত বহুতখিনি সংস্কাৰমূলক কাম কৰিছোঁ ভূমিৰ ক্ষেত্ৰত এতিয়া 3,23,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিলোঁ প্ৰায় 39,000তকৈ বেছি সেটেলমেণ্ট দিলোঁ আৰু এতিয়া আমি 47,000তকৈ বেছি ভূমিহীন পৰিয়ালবিলাকক ভূমি দিবলৈ গৈ আছোঁ এই গোটেই কথাটো ৰাইজক জনাবলৈ এই সভাটো আয়োজন কৰা হৈছে।